এইটো ভিডিও হৈছে যোৱাকালি ভিডিওটোৰ সেকেন্ড পাৰ্ট মানে মোৰ বাৰ্থডে দিনাখনৰ ৰাতিৰ দৃশ্য দিনৰ কাৰ্যসূচীখিনিতো দেখুৱাইছো এতিয়া মোৰ লগৰ কেইজনমানৰ কাৰণে এটা খানাৰ আয়োজন কৰিছো সকলোকে বাৰু মাতিব পৰা নাই তাৰ কাৰণে মই সকলোৰে ওচৰত আগতীয়াকৈ ক্ষমা বিচাৰিছো এইফালে আমাৰ জেঠিমা পুৰা হাঁহ কোমোৰা বনোৱাত ব্যস্ত হৈ আছে কাৰণ আজি আমাৰ জেঠিমাহে মাষ্টাৰ চেফ ইমানতে আমাৰ ছোৱালী বান্ধৱীও আহি পালে মোলে পিছে গিফ্টটো লৈ আহিছে দেই ৰাইজ এখন ধুনীয়া বাইণ্ডিং কৰা ফটো আৰু এটা ধুনীয়া সুৱেট চাৰ্ট ইয়াৰ পিছত আমাৰ ফুকুৱেও এটা ধুনীয়া টি চাৰ্ট গিফ্ট কৰিলে ইয়াৰ পিছত বিকাশ দা প্ৰাঞ্জিত দা নয়ন দা ভিন্দু আৰু আমাৰ দলৰ ফালৰ পৰা গিফ্ট কৰিলে পিছে ভিডিঅ'হে লোৱা নহল ইয়াৰ পিছত এজন দুজনকৈ মোৰ প্ৰায় লগৰখিনি আহি পালে গোটেইখিনি আহি পোৱাৰ পিছত থুলতাল লৈ অলপ মেহফিলো কৰা হ'ল এইফালে মেহফিল চলি থাকিল আৰু এইফালে জেঠিমাহঁতে খোৱাৰ ব্যৱস্থা কৰিলে এয়া হ'ল লোকেল মুৰ্গী আৰু এয়া হ'ল কোমোৰাৰ লগত হাঁহৰ মাংস আৰু ইয়াৰ পিছত আমাৰ খোৱা পৰ্ব আৰম্ভ হ'ল সকলোৰে খোৱা লোৱা হোৱাৰ পিছত আমিও ধুনীয়াকৈ খাই বৈ ল'লো আৰু শেষত আমাৰ ছোৱালী বান্ধৱীহঁতক বাই বাই দি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো